এভৰিৱান, আপোনালোকক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু সেয়া আৰু আমাৰ এইফালে বেটি শুই আছে। সেয়া হেনো হাই কৈ। তাৰপিছত দুইজনী মই মাক আৰু জীয়েকে দুইজনীয়ে একদম ৰাতিপুৱা ৰ'দ লৈ আছোঁ আৰু সেয়াই আৰু ৰাতিপুৱা ৰ'দকণ আৰু ল'ব লাগে। যেতিয়াৰ পৰা মা হৈছোঁ নহয় তেতিয়াৰ পৰা আৰু দুয়োজনী এনেকৈয়ে থাকিব লগা হয় আৰু দিনটো এই লগতে লাগি থাকিব লগা হয়। সেয়াই আৰু এইবিলাক সৰু সৰু মুহূৰ্তবিলাক ইয়াতে আবদ্ধ কৰি ৰাখিলোঁ। তাৰপিছত ছোৱালীক এয়া আইতাকৰ লগত থৈ মানি মই কিটচেনত অলপ কাম আছিলে তালৈ গ'লোগৈ আৰু এইফালে ম'ম' বনাইছিলোঁ, ভেজ ম'ম'। তাৰপিছত এয়া ৰুটি বনাই থোৱা আছে আৰু এয়া নিমকি বনাইছিলোঁ। সেয়াই আৰু নিমকি কিন্তু শ্বেপটো ইমান ধুনীয়া হোৱা নাই, ঘৰতে বনাইছোঁ আৰু এয়া মোৰ ৰেডি হৈ গ'ল। প্লেটখন সজাই লৈছোঁ, এতিয়া চাহ খাওঁগৈ।